নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আহকচোন আজি আমি কাবাব বনাওঁ। মই আজি লৈছো একেবাৰে সহজতে হোৱা চিকেন কাবাব বনাবলৈ। চিকেন কাবাব বনাবলৈ মোক প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল চিকেন ব্ৰেষ্টৰ 4-5 টুকুৰা, বুট দাইল 1 কাপ, পিঁয়াজ মিডিয়াম সাইজৰ এটা, 1 ইঞ্চি আদা, এটা কণী, জালুকৰ গুড়ি 1 টিস্পুন, নিমখ সোৱাদ অনুযায়ী, অলপ ভিনেগাৰ বা নেমুৰ ৰস আৰু ভাজিবৰ বাবে মিঠাতেল। প্ৰথমে মই চিকেনখিনি ভালদৰে ধুই বইল কৰি লৈছোঁ। ঠিক সেইদৰে বুট দাইলখিনি মই প্ৰায় 4-5 ঘণ্টা তিয়াই ৰাখি ভালদৰে ধুই বইল কৰি লৈছোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই মাংসখিনি ভালদৰে ভাঙি লৈছোঁ। তাৰ লগতে মই মাংসখিনিৰ লগতে মই পিঁয়াজ আৰু আদাও দি দিছোঁ। বুট দাইলখিনিও মই বেলেগে মিক্সিত দি পিহি লৈছোঁ। মিক্সিং বাউলত মাংস, বুট দাইল, জালুক গুড়ি, নিমখ, 2 টেবুলস্পুন নেমুৰ ৰস বা ভিনেগাৰ, কণী ভাঙি লৈ ভালদৰে মিলাই লৈছোঁ। তাৰপিছত মই হাতেৰে এটা কাবাবৰ শ্বেপ দি এখন কেৰাহীত মিঠাতেল গৰম হ'বলৈ দি কাবাববোৰ ভাজি লৈছোঁ। গৰমে গৰমে এই কাবাব আপোনালোকে ভাত, পোলাও বা স্নেক্স হিচাপেও পৰিৱেশন কৰিব পাৰে। টমেটো চচ বা আন চাটনিৰ লগত আপোনালোকে এই কাবাব খাই চাবচোন। মই কাবাবত বিশেষ মছলা ব্যৱহাৰ কৰা নাই, অকল জালুক গুড়িহে দিছোঁ। কণী নাখালে মানে আপোনালোকে কৰ্ণফ্ল'ৰ দিব পাৰে। এতিয়া আপোনালোকে 1 টিস্পুন এণ্ড হাফ আপোনালোকে কৰ্ণফ্ল'ৰ দিব। এই কাবাবটো বনাই চাব আপোনালোকে, একেবাৰে সহজতে হোৱা হয়। আৰু কাবাব খাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ভাল হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।